নমস্কাৰ স্বাগতম জনালোঁ ডেইলি জব নটিফিকেশ্যন চেনেললৈ নতুন এখন ভিডিঅ' এখন লৈ আজি আলোচনা কৰিম আসাম ইউনিভাৰ্চিটি চিলচৰ নতুন ৰিক্ৰুইটমেণ্টৰ বিষয়ে য'ত মুঠ 123 প্ৰফেচৰ এছ'চিয়েট প্ৰফেচৰ আৰু এছিষ্টেণ্ট প্ৰফেচৰৰ পষ্ট মুকলি হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 10 জুলাই 2026 ভিডিঅ'টো একেলগে চাব আৰু নতুন যদি হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰিব নাপাহৰিব নতুন ভিডিঅ' বা জব ইনফৰ্মেটিভ ভিডিঅ'ৰ কাৰণে তেতিয়া আমি আৰম্ভ কৰোঁ যে এই পষ্টটো কিমানটা হয় আৰু কিমান কোৱালিফিকেশ্যন লাগিব তো এতিয়া আমি আৰম্ভ কৰোঁ যে আসাম ইউনিভাৰ্চিটি যিটো টিচিং ৰিক্ৰুইটমেণ্ট 2026 হয় ইয়াতে কিমানটা পষ্ট আছে কোনটো পষ্টৰ কাৰণে কিমানটা পষ্ট মুকলি হৈছে আৰু কেনেকৈ এপ্লাই কৰিব কি কোৱালিফিকেশ্যন লাগিব এই আটাইবোৰ কথা আমি ইয়াতে আলোচনা কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব আসাম ইউনিভাৰ্চিটি চিলচৰ যোনটো এটা চেণ্ট্ৰেল ইউনিভাৰ্চিটি হয় ইয়াৰ পষ্টবোৰ হ'ল প্ৰফেচৰ এছ'চিয়েট প্ৰফেচৰ এছিষ্টেণ্ট প্ৰফেচৰ টোটেল মুঠ ভেকেঞ্চি 123 আৰু ইয়াৰ কোৱালিফিকেশ্যন আপোনালোকৰ থাকিব PhD ডিগ্ৰী আৰু নেট বা PhD যিকোনো এটা হ'লে হ'ল জব লোকেশ্যন আপোনাৰ আসামত থাকিব এপ্লিকেশ্যন মোডটো হ'ব অনলাইন আৰু লাষ্ট ডেট 10 জুলাই 2026 আৰু এইটো হৈছে ইয়াৰ অফিচিয়েল ৱেবছাইটটো এবাৰ ভালকৈ চেক কৰি ল'ব ওকে এতিয়া ভেকেঞ্চি ডিটেইল ৱাইজ প্ৰফেচৰ চিলচাৰত হ'ব ইয়াৰ আৰু ৰেগুলাৰ হ'ব এইটো নাম্বাৰ অফ ভেকেঞ্চি ইয়াতে 17টা থাকিব ছাবজেক্টছবোৰ হ'ব এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং এপ্লাই ছায়েন্স হিউমেনিটিজ বিজনেছ এডমিনিষ্ট্ৰেশ্যন কেমেষ্ট্ৰি কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং কমাৰ্চ আৰ্ট ছায়েন্স ইকনমিক্স ইক'লজি এনভাইৰমেণ্টেল ছায়েন্স এডুকেশ্যন ল' মণিপুৰী সংস্কৃত ভিজুৱেল আৰ্টছ আৰু আপোনালোকৰ থাকিব লাগিব PhD ডিগ্ৰী ৰিলেভেণ্ট স্পেচিয়েলাইজেশ্যনত আৰু একাডেমিক ৰেকৰ্ডটো ভাল থাকিব লাগিব পাব্লিকেশ্যন থাকিব লাগিব আৰু এক্সপিৰিয়েঞ্চ থাকিব লাগিব UGC ৰেগুলেশ্যন 2018 মতে পে স্কেল আপোনালোকৰ আপ টু 2,18,200 লৈকে যাব আৰু ছেকেণ্ড পষ্টটো হ'ল এছিষ্টেণ্ট প্ৰফেচাৰ্ছ আপোনাৰ মুঠ ভেকেঞ্চি হ'ব 2টা আৰু ছাবজেক্টছবোৰ মুঠ ভেকেঞ্চি হ'ব 20টা আৰু আপোনালোকৰ এইটো চাওক এইটো হ'ব আপোনালোকৰ ছাবজেক্টছ ইয়াতেও কোৱালিফিকেশ্যন আপোনালোকৰ PhD ৰিলেভেণ্ট স্পেচিয়েলাইজেশ্যনছ একাডেমিক ৰিপৰ্ট গুড আৰু ইয়াৰ পে স্কেল আপোনাৰ 2,17,100লৈকে যাব 7 CPC পে মেট্ৰিক্সৰ মতে আৰু এছিষ্টেণ্ট প্ৰফেচৰটো চিলচৰ কেম্পাছত হ'ব হেডকোৱাৰ্টাৰটো আৰু ইয়াতে নাম্বাৰ অফ ভেকেঞ্চিবোৰ মাল্টিপল পষ্টৰ কাৰণে হ'ব আৰু ইয়াতে ছাবজেক্টছবোৰ আপোনালোকে এবাৰ চাই ল'ব আৰু আপোনাৰ কাৰণে ইয়াতে লাগিব PhD নেট বা স্লেট ৰিলেভেণ্ট স্পেচিয়েলাইজেশ্যন আৰু ইয়াতে এজ লিমিটটো UGC ইউনিভাৰ্চিটি নৰ্মছৰ মতে চলিব আৰু ইয়াতে আপোনালোকৰ পে স্কেল হ'ব ষ্টাৰ্টিং হ'ব 57,700ৰ পৰা 1,82,400লৈকে আৰু প্ৰফেচৰ হ'ব ডিফিউ কেম্পাছৰ কাৰণে ৰেগুলাৰ হ'ব আৰু নাম্বাৰ অফ ভেকেঞ্চিটো 4টা জিঅ'গ্ৰাফী হিষ্ট্ৰী লাইফ ছায়েন্স আৰু বায়' ইনফৰ্মেটিভ আৰু ফিজিক্স আৰু ইয়াতে আপোনালোকৰ কাৰণে PhD ডিগ্ৰীটো লাগিব আৰু ইয়াতে আপোনালোকৰ চেলাৰী আপ টু 2,18,200লৈকে গৈ পাব আৰু এছ'চিয়েট প্ৰফেচৰ ডিফু কেম্পাছৰ কাৰণে 4টা পষ্ট কমাৰ্চ ইংলিছ লাইফ ছায়েন্স বায়' ইনফৰ্মেটিভছ পলিটিকেল ছায়েন্স আৰু PhD ডিগ্ৰী লাগিব ইয়াতে আৰু ইয়াতে দৰমহা 2,17,100লৈকে গৈ পাব এছিষ্টেণ্ট প্ৰফেচৰ ডিফু কেম্পাছৰ কাৰণে 5টা পষ্ট এন্থ্ৰপলজি কমাৰ্চ হিষ্ট্ৰী ফিজিক্স পলিটিকেল ছায়েন্স আৰু PhD নেট বা স্লেট হ'লেও হ'ব ৰিলেভেণ্ট স্পেচিয়েলাইজেশ্যন লাগিব চেলাৰী 1,82,400লৈকে গৈ পাব আৰু প্ৰফেচৰ চিলচাৰ হেডকোৱাৰ্টাৰ কাৰণে 10টা পষ্ট থাকিব ইংলিছ এডুকেশ্যন হিন্দী এইবোৰ আপোনালোকে এবাৰ চাই ল'ব আৰু আপোনালোকৰ ইয়াতে পে স্কেল 1,44,200ৰ পৰা 2,18,200লৈকে এছ'চিয়েট প্ৰফেচৰ চিলচাৰ হেডকোৱাৰ্টাৰৰ কাৰণে বেকলগ ৰিজাৰ্ভৰ কাৰণে এইটো 13টা পষ্ট ছাবজেক্টছবোৰ এবাৰ চাই ল'ব আৰু ইয়াতেও সেই চেলাৰীটো ইমান থাকিব 2,17,100লৈকে প্ৰফেচৰ ডিফু কেম্পাছৰ কাৰণে বেকলগ ৰিজাৰ্ভৰ কাৰণে এইটো এটা পষ্ট পলিটিকেল ছায়েন্স প্ৰফেচৰ চিলচাৰ হেডকোৱাৰ্টাৰ কাৰণে আৰু লিভ ভেকেঞ্চিৰ কাৰণে এইটো এটা ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন এণ্ড ইঞ্জিনিয়াৰিঙত এছ'চিয়েট প্ৰফেচৰ চিলচাৰ হেডকোৱাৰ্টাৰ কাৰণে লিভ ভেকেঞ্চি ইয়াতে এটা ইকনমিক্স এছিষ্টেণ্ট প্ৰফেচৰ চিলচাৰ লিভ ভেকেঞ্চিৰ কাৰণে 7টা পষ্ট এটা আছে ছাবজেক্টছবোৰ এবাৰ চাই ল'ব আপোনালোকে আৰু ইয়াতে ছিলেকশ্যন প্ৰচিডিউৰ হ'ব আপোনালোকৰ স্ক্ৰিনিং কমিউনিটিজ বেছড অন দ্য কোৱালিফিকেশ্যন এণ্ড ডিপাৰ্টমেণ্টেল নিডছ ছিলেকশ্যন প্ৰচিডিউৰটো কোৱালিফিকেশ্যন আৰু ডিপাৰ্টমেণ্টেল নিডছৰ ওপৰত ডিপেণ্ড কৰি কিনে স্ক্ৰিনিং কমিটিয়ে পৰীক্ষা কৰিব
হায়াৰ কোৱালিফিকেশ্যন মেৰিট আৰু হায়াৰ মাৰ্কছ থকাবোৰক ৰিটেন টেষ্টত প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু যদি এপ্লিকেশ্যনৰ নাম্বাৰ যদি বেছি হয় তো ইউনিভাৰ্চিটিয়ে ৰিজনেবল লিমিট এটা থৈ দিব পাৰে ইণ্টাৰভিউৰ কাৰণে আৰু শ্বৰ্ট লিষ্টেড কেণ্ডিডেটবোৰক স্পীড পোষ্ট বা ৰেজিষ্টাৰ পোষ্ট বা ইমেইল দি জনোৱা হ'ব যোনে ইণ্টাৰভিউৰ কাৰণে এটেণ্ড কৰিব প্ৰফেচৰ বা এছ'চিয়েট প্ৰফেচাৰৰ কাৰণে AC 3 টায়াৰৰ আৰু এছিষ্টেণ্ট প্ৰফেচৰ কেণ্ডিডেটছৰ কাৰণে স্লিপাৰ ক্লাছৰ ট্ৰেইন টিকেট দিয়া হ'ব শ্বৰ্টেষ্ট ৰুটৰ কাৰণে যদি ৰেল সংযোগ নাথাকিলে বাছৰ ভাড়া দিয়া হ'ব জেনেৰেল OBC EWS কেণ্ডিডেটৰ কাৰণে 1000 ST SC আৰু PW ওমেনৰ কাৰণে 500 এপ্লিকেশ্যন ফি ইম্পৰ্টেণ্ট ডেটসমূহ হ'ল অলৰেডি ইটোৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে আৰু 10 জুলাই 2026 এইটো ইয়াৰ লাষ্ট ডেট অফিচিয়েল লিংক আৰু অফিচিয়েল নটিফিকেশ্যনটো মই কমেণ্ট ছেকশ্যনত দি দিম আপোনালোকে এবাৰ চাই ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ